আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। হোজাই বৰহোলা মধ্য ইংৰাজী বিদ্যালয়ত এখন আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ এদিনীয়া সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাখন হোজাই জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয়। ইয়াত শিশু মহিলাসকলৰ শিক্ষা, খেলা-ধূলা আদি সৰ্বাংগীন বিকাশৰ কথা উল্লেখ কৰে। এই সভাত হোজাই জিলাৰ সমাজ কল্যাণ বিষয়া, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ লোকসকল উপস্থিত আছিল। কি জনাব আজি শিশু আন্তঃৰাষ্ট্ৰীয় কন্যা দিৱস? আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। যিহেতু আমি কন্যা শিশুসকলক আগবঢ়াই নিয়াৰ কাৰণে, তেওঁলোকৰ সকলো প্ৰকাৰৰ উন্নতিৰ কাৰণে, মানে সৰ্বাংগীন উন্নতিৰ কাৰণে আমি তেওঁলোকৰ যিখিনি অৰিহণা আগবঢ়াব লাগে আমাৰ ফালৰ পৰা, যে মই শিক্ষয়িত্ৰী হিচাপে তেওঁলোকৰ লগত সকলো ধৰণৰ খেলা-ধূলা, নাচ, গান ইত্যাদি কৰি সকলো অংশগ্ৰহণ কৰোৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলক। লগতে মই নিজে তেওঁলোকৰ লগত জড়িত আছোঁ আৰু কন্যা সন্তানসকলক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, তেওঁলোকৰ শাৰীৰিক লগতে মানসিক লগতে বৌদ্ধিক বিকাশত গুৰুত্ব দিব পাৰোঁ আৰু সেই সকলো দিশ যাতে আমি চাই তেওঁলোকৰ লগত এটা আমোদজনক, এটা মানে ভাল পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ দি মেলি ছাত্ৰ ছাত্ৰীসকলে নিজৰ সকলোখিনি মনোভাৱ যাতে সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰে আমাৰ লগত। গতিকে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ যত্ন কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ সংকোচ নোহোৱাকৈ তেওঁলোকৰ এইটো ষ্টেজত যিহেতু কৈশোৰকাল ষ্টাৰ্ট হৈছে, আমাৰ স্কুলখন এম ই স্কুল, গতিকে এইটো ষ্টেজত কৈশোৰকাল আৰম্ভ হৈছে। এইটো স্তৰত যাতে আমি তেওঁলোকৰ যিখিনি সমস্যা তেওঁলোকে আজিলৈকে পাই আহিছে বা কাৰোবাৰ পৰা তেওঁলোকে যদি কিবা বেয়াও ইংগিত পাইছে, সেইখিনি যাতে মুকলিভাৱে আমাৰ আগত ক'ব পাৰে। আমি তেনেকুৱা এটা ছাত্ৰ ছাত্ৰীসকলৰ লগত মুকলি যোগাযোগৰ ব্যৱস্থা কৰোঁ, তেওঁলোকক শিকাওঁ, গুড টাচ শিকাওঁ, বেড টাচ শিকাওঁ। গতিকে যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ সংকোচ নোহোৱাকৈ আমাৰ লগত তেওঁলোকৰ সকলো সমস্যা শ্বেয়াৰ কৰিব পাৰে। যাতে এই আন্তঃৰাষ্ট্ৰীয় দিৱসটো পতাৰ উদ্দেশ্য এইটো নহয় যে আমি এদিন ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰিম, এদিন ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহিত কৰিম, এনে কথা নহয়। আমি প্ৰতিটো মুহূৰ্ততে ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধন আৰু তেওঁলোকৰ বাবে ক্ষমতাক বা তেওঁলোকৰ যিখিনি পটেঞ্চিয়েলিটি, সেইখিনি বুজি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিব লাগে। গতিকে মই শিক্ষয়িত্ৰী হিচাপে মই সদায় ছাত্ৰীসকলৰ লগত থাকোঁ আৰু প্ৰতিটো ক্ষেত্ৰতে মই তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সদায় যত্নপৰ হওঁ।